যেনেকৈ ডাইনোছৰ সাম্ৰাজ্য অন্ত হৈছিলে ঠিক তেনেকৈ 2026 চনত মানৱ জাতিৰো অন্ত হ'ব। এলিয়েন স্পেচশ্বিপ আহি আছে পৃথিৱীৰ কাষলৈ। এতিয়া মানৱ সভ্যতাৰ কি হ'ব কোনেও একো নাজানে। পৃথিৱীৰ অভিমুখে এটা বাহিৰা জগতৰ কোনোবা স্পেচশ্বিপ আহিছে। ইণ্টাৰষ্টেলাৰ অবজেক্ট অৰ্থাৎ আমাৰ সৌৰজগতৰ নহয়, সৌৰমণ্ডলৰ বাহিৰা কোনোবা নক্ষত্ৰৰ পৰা আহিছে। এইটো আছিলে 3i এটলাছ। সম্পূৰ্ণ নাম C225N1 এটলাছ। ইয়াৰ গতি আজিলৈকে আমাৰ সৌৰমণ্ডলৰ কক্ষৰ পৰা যিমান ধূমকেতু পাৰ হৈছে তাৰ ভিতৰত আটাইতকৈ অধিক আছিলে 2,09,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত। বাকী ই ক'ৰ পৰা আহিছে তাৰ এতিয়ালৈকে কোনো খবৰ লাভ কৰা নাই। ইয়াৰ ওপৰত অধ্যয়ন কৰি আছে। এই খবৰটো দিয়াৰ আচলতে কাৰণ এটাই